हेलो डियर फ्रेंड्स আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আপোনালোকৰ ঘৰত যদি অষ্টমমান শ্ৰেণীত পঢ়ি থকা ল'ৰা ছোৱালী আছে বা ভাই ভনী আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ। আৰু এইটো ভাৰত চৰকাৰৰ পৰা এটা স্কলাৰশ্বিপৰ মুকলি কৰিছে, যিটো স্কলাৰশ্বিপৰ জৰিয়তে আপুনি 4 বছৰৰ কাৰণে বছৰি 12,000 টকাকৈ লাভ কৰিব। আপুনি ইয়াৰ কাৰণে কেনেকৈ এপ্লাই কৰিব এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ তথ্য জনাই দিম। আৰু এইটো ষ্টাৰ্ট হৈছে 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু 30 অক্টোবৰলৈকে এইটো এপ্লাই চলিব। এইটো আপুনি চাব পাৰে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে এইটো মুকলি আবেদনৰ বিচৰা হৈছে আৰু উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে 12,000 টকাকৈ 4 বছৰৰ কাৰণে এইটো 4 বছৰৰ কাৰণে লাভ কৰিব। প্ৰত্যেক বছৰে 12,000 টকাকৈ লাভ কৰিব। আপুনি কেনেকৈ আবেদন কৰিব এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে দেখুৱাই দিম। আপুনি বিদ্যাৰ্থী এপছৰ জৰিয়তে আবেদন কৰিব পাৰে, নাইবা মাধ্যমিক assam.gov.in যাই আপুনি আবেদন কৰিব পাৰে। মই এই ভিডিঅ'ৰ জৰিয়তে বিদ্যাৰ্থী এপছৰ সহায়ত আপুনি কেনেকৈ আবেদন কৰিব জনাই দিম। আপুনি পোনপ্ৰথমতে আপোনাৰ বিদ্যাৰ্থী এপছটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত এনেকুৱা আহিব। অহাৰ পিছত আপুনি এইটো স্কিম দেখা পাইছে, আপুনি স্কিমত ক্লিক কৰিব। স্কিমত ক্লিক কৰি দিব। স্কিমত ক্লিক কৰি দিয়ে আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আহিলে আপুনি দেখা পাব, ইয়াতে আপুনি দেখা পাব নেশ্যনেল মেন্স কাম মেৰিট স্কলাৰশ্বিপ। আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজ আহিব, এডভাৰটাইজমেণ্ট, ৰেজাল্ট আৰু কুৱেশ্যন পেপাৰ। আপুনি ইয়াৰ পৰা কুৱেশ্যন পেপাৰো পাই যাব 2 বছৰৰ আৰু ইনফৰমেশ্যন এবাউট লেভেল এক্সামিনেশ্যন আপুনি পাই যাব। আৰু ইয়াৰ পৰা আপুনি এপ্লিকেশ্যন ফৰ্মটো পাব। আপুনি এপ্লিকেশ্যন ফৰ্মত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ লোড হ'ব। আপুনি এইখিনি ডকুমেণ্টছ ৰিকুৱাৰমেণ্ট ডকুমেণ্ট ছাবমিশ্যন, আপুনি কেণ্ডিডেট ফটোগ্ৰাফ, ছিগনেচাৰ আৰু যদি কাষ্ট চাৰ্টিফিকেট আছে, OBC আছে আপুনি দিব লাগিব। আৰু যদি ডিজেবিলিটি চাৰ্টিফিকেট আছে আপুনি এইখিনি দিব লাগিব। আৰু এপ্লিকেশ্যনৰ কাৰণে এটা ইমেইল ID লাগিব আৰু মোবাইল নাম্বাৰটো থকাটো জৰুৰী। আপুনি স্ক্ৰল ডাউন কৰি আহি আপুনি ক্লজ আছে, আপুনি ক্লজত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজ অ'পেন হ'ব। নেশ্যনেল কামছ স্কলাৰশ্বিপ এক্সামিনেশ্যন ফৰ ষ্টুডেণ্ট ষ্টাডিং ক্লাছ 8। আপুনি যদি 8 ক্লাছত হয় আপুনি আবেদন কৰিব পাৰিব। আপুনি ইয়াতে ওপৰতে ক্লিক কৰি দিব। দি আপুনি অ'কে 3 দি আপুনি অ'কে ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ষ্টেটটো চিলেক্ট কৰিব, আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব। তাৰপিছত ইয়াৰটো চিলেক্ট কৰিব। তাৰপিছত আপুনি চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, অ'কে কৰি দিব। আপোনাৰ চেণ্টাৰটো ক'ত দিব খুজিছে আপুনি চেণ্টাৰটো চিলেক্ট কৰি দিব। আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টত এইকেইটা আছে, আপুনি চাই লৈ আপুনি চিলেক্ট কৰি দিব। দিয়াৰ পিছত আপুনি চিলেক্ট ক্লাছ, আপুনি 8 ক্লাছত পৰে আপুনি অ'কে কৰি দিব। চিলেক্ট ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো আপুনি দি দিব। আপোনাৰ ডেট অফ বাৰ্থটো আপুনি দি দিব। দি আপুনি ডান ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত দি দিব। ক্লিক কৰিলে আপোনাৰ আহি যাব। আপুনি ইয়াৰ পৰা আধাৰ নাম্বাৰটো ইয়াৰ পৰা আপুনি টাইপ কৰি দিব। আধাৰ নাম্বাৰটো দি দিব। দিয়াৰ পিছত আপোনাৰ কেণ্ডিডেট নেম লিখিব। তাৰপিছত ফাদাৰ নেম লিখিব, মাদাৰ নেম লিখিব। লিখাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি আহি আপুনি জেণ্ডাৰটো লিখি দিব, আপোনাৰ মেল ফিমেল। আপুনি জেণ্ডাৰটো দি আপুনি অ'কে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ এৰিয়া অফ কেণ্ডিডেট ৰেডিশ্যন, আপুনি এৰিয়াটো ৰুৰেল আৰবান, আপুনি ৰুৰেল হ'লে দি দিব। আপোনাৰ কেটাগৰীটো কোনটো কেটাগৰী হয়, OBC জেনাৰেল আপুনি দি দিব। তাৰপিছত ডিজেবিলিটি ষ্টেটাছ ইয়েছ অৰ নন, আপুনি যদি নন হয় ননত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ পোষ্টেল এড্ৰেছ, আপোনাৰ এড্ৰেছটো দি দিব। পোষ্টেল এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ, আপুনি এইটো এড্ৰেছটো ইয়াত দি দিব। আপুনি চিটি ভিলেজ আপুনি দি দিব, ডিষ্ট্ৰিক্ট, পিনক'ড, ষ্টেট এইটো আপুনি চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা ক্লিক কৰিলে আপোনাৰ ষ্টেটখন আহি যাব, চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ এড্ৰেছটো দি দিব, ক্লাছ
নেম অফ দ্য এড্ৰেছ ইনষ্টিটিউট অফ ক্লাছ ষ্টাডিং 8 আপুনি যিখন স্কুলত পঢ়ি আছে আপুনি স্কুলৰ এড্ৰেছটো ইয়াত দি দিব আপুনি স্কুলৰ এড্ৰেছটো ইয়াত দি দিব যখন স্কুলত পঢ়ি আছে ষ্টাডিং স্কুল আপুনি স্কুলৰ এড্ৰেছটো দি দিব তাৰপিছত আপোনাৰ ষ্টেট লেভেল ইয়াত সিলেক্ট কৰি ল'ব ষ্টেট লেভেলটো ইয়াত ক্লিক কৰিলে আপোনাৰ আহি যাব এছামিছ ইংলিছ আপুনি এছামিছ হ'লে এছামিছ দি দিব এডুকেশ্যন ফাদাৰ আপোনাৰ আপ টু প্ৰাইমাৰী আপোনাৰ ফাদাৰৰ কিমান শিক্ষাগত অৰ্হতা দি দিব তাৰপিছত ফাদাৰৰ অকুপেশ্যনটো কি হয় আপুনি দি দিব বিজনেছ এগ্ৰিকালচাৰ আপুনি দি দিব দিয়াৰ পিছত আপোনাৰ মাদাৰ এডুকেশ্যন দি দিব তাৰপিছত আপোনাৰ মাদাৰ অকুপেশ্যন দি দিব হাউচ ৱাইফ হ'লে হাউচ ৱাইফ দি দিব এগ্ৰিকালচাৰ হ'লে এগ্ৰিকালচাৰ নট এমপ্লয় হ'লে দি দিব এনেকৈ দি অকেত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ ফেমিলি মেম্বাৰ আপোনাৰ হাউচত কিমানজন ফেমিলি মেম্বাৰ আছে দি দিব নাম্বাৰছ অফ ব্ৰাদাৰ সিষ্টাৰ আপোনাৰ বাই ভনী কিমানজন ব্ৰাদাৰ কিমানজন আছে বাই সিষ্টাৰ ভনী কিমানজন আছে আপুনি ইয়াত লিখি দিব ইয়াত যেনেকুৱা 3জন ভাই আছে দি দিব এনেকৈ দি দিব 2জন সিষ্টাৰ আছে এনেকৈ আপুনি ওকে কৰি দিব দিয়াৰ পিছত আপোনাৰ হোৱাট নাম্বাৰ দিছ কেণ্ডিডেট এমং হিজ ব্ৰাদাৰ আপোনাৰ ইনকাম কিমান আছে আপুনি ইনকামটো দি দিব তাৰপিছত আপোনাৰ মোবাইল টেলিফোন নাম্বাৰ আৰু ইমেইল এড্ৰেছটো দি দিব পেৰেণ্ট আৰু ষ্টুডেণ্টৰ মোবাইল নাম্বাৰটো দি দিব দিয়াৰ পিছত আপুনি এটা পাছৱৰ্ড বনাই ল'ব ইয়াত পাছৱৰ্ডটো বনাই ল'ব লোৱাৰ পিছত আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব ফটো ইয়াত ক্লিক কৰিলে আহি যাব আপুনি যদি লোড ফ্ৰম লাইব্ৰেৰীৰ পৰা ল'ব পাৰিব নহলে ক্যামেৰা ইউজ কৰিও কৰিব পাৰিব কৰাৰ পিছত আপুনি ইয়াত আপলোড আছে আপুনি আপলোডত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ এটা ডিক্লাৰেশ্যন ফৰ্ম আহিব এটো ডিক্লাৰেশ্যন আপুনি ডিক্লাৰেশ্যন ফৰ্মটো ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড ডিক্লাৰেশ্যন ফৰ্ম আপুনি ইয়াতে ডাউনলোডত ক্লিক কৰি দিব ইফালে লেখা আছে ডাউনলোডত ক্লিক কৰি দিলে আহি যাব এটো আপুনি ওকে কৰি দিব দৰ পিছত এটো আপোনাৰ ডিক্লাৰেশ্যন ফৰ্ম হয় আপুনি এটো ফিল আপ কৰিব লাগিব ইয়াত আপুনি 2021 দি দিব দি আপুনি এখন ফৰ্মখন ফিল আপ কৰি আপোনাৰ ফটো লগাব সিগনেচাৰ ষ্টুডেণ্টৰ সিগনেচাৰটো দি দিব ইয়াত আৰু ইয়াত এটা ফটো লগাই দিব কবি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি আহিলে আপুনি হেড অফ ইনষ্টিটিউটৰ পৰা ইয়াত সিল সিগনেচাৰ মাৰি দিব আপুনি এটো লৈ আপুনি এটো স্ক্যান কৰি আপোনাৰ ইয়াত আপলোড কৰি দিব ইয়াত আপলোড আছে আপলোডত ক্লিক কৰি দিব দিয়াৰ পিছত আপুনি ইয়াৰ পৰা সাবমিট আছে আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেমেন্ট অপচন আহিব আপোনাৰ যদি জেনাৰেলৰ হয় 200 টকা এটা পেমেন্ট কৰিব লাগিব আৰু যদি আপুনি এসসি ওবিসি হয় আপুনি 175 টকা এটা পেমেন্ট কৰিব লাগিব আপুনি ইফালে পেমেন্ট অপচনটো আছে আপুনি চাব পাৰে কিমান পেমেন্ট কৰিব লাগিব এটো আপুনি এইখিনি টকা আপুনি পেমেন্ট কৰিব লাগিব এটো সাধাৰণ শ্ৰেণীৰ কাৰণে 200 টকা আৰু জনজাতি অনুজাতি ছাত্ৰীৰ কাৰণে 180 টকা আৰু অক্ষম ছাত্ৰীসকলৰ ছাত্ৰীৰ বাবে 175 টকা আপুনি পেমেন্ট কৰিব লাগিব এটো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিংৰ জৰিয়তে আপুনি দিব পাৰে এনেকৈ আপোনাৰ ফৰ্ম আপুনি ফিল আপ কৰিব পাৰে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল স্কলাৰশ্বিপ আহিছে আপুনি এটো যদি উত্তীৰ্ণ হয় আপুনি বছৰি 4 বছৰৰ কাৰণে 12000 টকা কৈ পাই থাকিব যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো আপোনাৰ বন্ধু বান্ধৱীলৈ যিমান পাৰে শেয়াৰ কৰি দিব কাৰণ হিয়তেও যাতে এপ্লাই কৰিব পাৰে পৰীক্ষাটো দিব পাৰে যদি পাছ হৈ যায় আপোনাৰ কাৰণে যদি হিয়তেও উত্তীৰ্ণ হ'ব পাৰে হিয়তে 12000 টকা কৈ লাভ কৰিব গতিকে আপুনি ভিডিওটো শেয়াৰ কৰি দিব পাৰে